Dear students and friends, welcome to my YouTube channel DG All in One. সকলো ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গকে মোৰ YouTube channel লৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে মোৰ YouTube channelটো জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লৈ অহা হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ অহা হয় যিবিলাকে তোমালোকক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত সহায় কৰিব। সেই কাৰণে যি সকল ব্যক্তিয়ে প্ৰথমবাৰলৈ মোৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওবিলাক ভাল লাগিলে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে বলকচোন আজি ভিডিওটো আৰম্ভ কৰো। ভগ্নাংশ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি কি আলোচনা কৰিম? ভগ্নাংশ প্ৰকাৰসমূহৰ কথা। আমি ইয়াৰ আগতে আলোচনা কৰিছোঁ ভগ্নাংশ কাক কয়, নহয়নে? ভগ্নাংশ কাক কয় আকৌ এবাৰ ৰিমাইণ্ড কৰোঁচোন। ভগ্নাংশ হৈছে এটা সম্পূৰ্ণ বস্তুৰ বা কোনো এটা বস্তু বা থোপৰ একোটা অংশ, হয়নে? এইটো এটা ধৰি লোৱা দুটা বস্তু, ইয়াক আমি সমানে কি কৰিছোঁ? দুভাগ কৰিছোঁ। এইটো ধৰি লোৱা বি, এইটো এ। যদি কোনো এটা বস্তু সমানে বি ভাগত ভাগ কৰি তাৰ যদি এ ভাগ লোৱা হয় সেইখিনি কি বি ভাগৰ এ বুলি লিখা হয়। ধৰি লোৱা আমি কি আছে এই দুটা বস্তুটো আমি দুভাগ কৰিলো, বি আৰু এ সমানে ধৰা তাৰে বি ভাগৰ এ ভাগ লোৱা হ'ল বুলি আমি কম। ঠিক আছে, ইয়াত যদি চোৱা বি ভাগৰ এটো এই দুটা বস্তুটো যদি বি আৰু এ, তেতিয়া ইয়াক কি বুলি ক'ব? লব। এ ভাগটোক লব ক'ব আৰু এই বি ভাগটোক কি বুলি ক'ব? হৰ বুলি ক'ব। ঠিক আছে, আমি মনত ৰাখিব লাগিব। আৰু এইটোকে আমি কি সংখ্যাত যদি প্ৰকাশ কৰোঁ, আহাচোন চাওঁ সংখ্যাত প্ৰকাশ কৰি চাওঁ। আমি এতিয়া উদাহৰণ এটা লওঁ, উদাহৰণটোৰ পৰা আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লোৱা এইটো হৈছে এটা দুটা বস্তু, ইয়াক কি কৰিলো আমি দুভাগ কৰিলো সমানে, হয়নে? এই দুভাগটোক যদি আমি এভাগ ৰং দি দিওঁ তেতিয়া আমি এইটো সংখ্যাত কেনেকৈ প্ৰকাশ কৰিম? মুঠতে কেইভাগ কৰিছিলো? দুভাগ কৰিলো, হয়নে? তাৰে কেইভাগ ৰং দিলো? এভাগ ৰং দিলো। এইটোকে আমি কি বুলি ক'ম? ভগ্নাংশ বুলি ক'ম। এই ভগ্নাংশটোৱে আকৌ কাক আমি কি বুলি ক'ম? এই ওৱানটোক কি বুলি ক'ম? আমি লব আৰু এই টুটোক কি বুলি ক'ম? আমি হৰ। মনত থাকিব, যেতিয়া আমি এটা ভগ্নাংশ পাম সেই ভগ্নাংশটো দুটা অংশ থাকিব, এটা লব থাকিব আৰু আনটো হৰ থাকিব। এইটো হৈছে ভগ্নাংশ। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াৰ প্ৰকাৰসমূহলৈ যাওঁ। ঠিক আছে, এক নম্বৰটো চোৱা। আমি এক নম্বৰটো যদি চাওঁ প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশনো কাক কয়? এতিয়া প্ৰকৃত ভগ্নাংশ কাক কয় আমি তাক জানো। যিবোৰ ভগ্নাংশৰ লবৰ মান হৰ মানতকৈ যদি সৰু তাকে কি বুলি কয়? প্ৰকৃত ভগ্নাংশ। অৰ্থাৎ যিবোৰ ভগ্নাংশৰ মান লবৰ মান হৰৰ মানতকৈ সৰু তাকে প্ৰকৃত ভগ্নাংশ বোলে। প্ৰকৃত ভগ্নাংশ বোলে। কি লিখিলো? যিবোৰ ভগ্নাংশৰ লবৰ মান হৰ মানতকৈ সৰু তাকে প্ৰকৃত ভগ্নাংশ হয়। উদাহৰণস্বৰূপে এতিয়া যদি চাওঁ, উদাহৰণস্বৰূপে আমি উদাহৰণ লওঁ 5/2। এইটো এটা হৈছে উদাহৰণ। 5টো হৈছে হৰ আৰু 2টো হৈছে লব, হয় নাই? তেতিয়াহ'লে আমি পৰিভাষাটোৰ পৰা কি বুজিলো? যে যিবোৰ ভগ্নাংশৰ লবৰ মান
ঠিক আছে এই দুইটো কথা কৈছে লগৰ মান হৰ মানতকৈ সৰু হৰ 5 5তকৈ 2 সৰু অৰ্থাৎ এনেকুৱা ধৰণৰ ভগ্নাংশবোৰকে কি বুলি ক'ব প্ৰকৃত ভগ্নাংশ বুলি ক'ব আৰু উদাহৰণস্বৰূপে আমি ল'ব পাৰো 1/3 5/6 তাৰমানে লগৰটোতকৈ হৰটো ডাঙৰ হ'ব লাগিব তেনেকুৱাবিলাক ভগ্নাংশক কি বুলি ক'ব প্ৰকৃত ভগ্নাংশ যাক ইংলিছত কোৱা হয় প্ৰপাৰ ফ্ৰেকশন ঠিক আছে বুজি পালা যিবোৰ ভগ্নাংশৰ লগৰ মান হৰ মানতকৈ সৰু তাকে কি বুলি কয় প্ৰকৃত ভগ্নাংশ নেক্সট 2 নম্বৰটো যদি আমি চাওঁ 2 নম্বৰ অপ্ৰকৃত ভগ্নাংশ এতিয়া অপ্ৰকৃত ভগ্নাংশ তাৰ উল্টাটো হ'ব অৰ্থাৎ যিবোৰ ভগ্নাংশ লগৰ মান হৰৰ মানতকৈ ডাঙৰ বা সমান তাকে অপ্ৰকৃত ভগ্নাংশ বোলে উদাহৰণস্বৰূপে আমি কি ল'ব পাৰো উদাহৰণস্বৰূপে যদি চাওঁ আমি 2/3 3/3 হ'ব কাৰণ কেলে সমান 3/3 এটো অপ্ৰকৃত বুলিয়ে ধৰিব বুজি পাইছা নে 3/3 টো 7/3 10/7 13/10 তাৰমানে যিবোৰ ভগ্নাংশ লগৰ মান ওপৰৰ মান কিটা লগৰ মান হৰৰ মানতকৈ ডাঙৰ এই হৰতকৈ ডাঙৰ হৈছে নাই এতিয়া চোৱাচোন 3/2 টো চোৱা হৰ 2 টোতকৈ 3 টো ডাঙৰ বা কিছে মানৰ সমান বা ডাঙৰ 3/3 সমান এটো অপ্ৰকৃত ভগ্নাংশ হ'ব 7/3 এটো কি আছে লগৰ মানটো 7 ডাঙৰ হৰটো কি আছে 3 হয় না নহয় এটো 10/7 13/10 এইবিলাকক কি আছে অপ্ৰকৃত ভগ্নাংশ বুলি কয় ঠিক আছে বুজি পাইছা নে মই আকৌ পুনৰ এটা কৈছো যে যিবোৰ প্ৰকৃত ভগ্নাংশ হৈছে যিবোৰ ভগ্নাংশ লগৰ মান হৰতকৈ সৰু হৰৰ মানতকৈ সৰু তেনেবোৰ প্ৰকৃত ভগ্নাংশ বুলি কয় আৰু অপ্ৰকৃত ভগ্নাংশ হৈছে যিবোৰ ভগ্নাংশৰ লগৰ মান হৰৰ মানতকৈ ডাঙৰ বা সমান তেনেবোৰ কি বুলি কৈছে অপ্ৰকৃত ভগ্নাংশ বুলি কৈছে যাক ইংলিছত ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কয় ঠিক আছে নিশ্চয় বুজি পাইছা আমি এতিয়া কি বুজি পালো প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত নেক্সট 3 নম্বৰ আমি প্ৰকাৰটো চাওঁ মিশ্ৰ ভগ্নাংশ মিশ্ৰ ভগ্নাংশ মিশ্ৰ মিক্স হৈ থকা দুটা মিলি থকা ঠিক আছে মিশ্ৰ ভগ্নাংশনো কাকো আমি জানো যে যিবোৰ ভগ্নাংশ এটা গোটা বস্তু আৰু প্ৰকৃত ভগ্নাংশ লগ লাগি সৃষ্টি হৈছে তাক কি বুলি কৈছে মিশ্ৰ ভগ্নাংশ ঠিক আছে এতিয়া আমি চাওঁ যিবিলাক ভগ্নাংশত সম্পূৰ্ণ বস্তু আৰু প্ৰকৃত ভগ্নাংশ দুয়োটাই থাকে
তাকে মিশ্র ভগ্নাংশ বোলে। ফৰ এক্সাম্পল আমি ল'ব পাৰোঁ 2 1/3 এইটো এটা মিশ্ৰ ভগ্নাংশ। 2টো হৈছে এটা সম্পূৰ্ণ বস্তু, ঠিক আছে, আৰু এইটো হৈছে এটা প্ৰকৃত ভগ্নাংশ, দুইটাই মিলি আছে নাই? সেইকাৰণে কৈছে যে যিবিলাক ভগ্নাংশ সম্পূৰ্ণ বস্তু আৰু প্ৰকৃত ভগ্নাংশ দুইটাই মিলি থাকে, অৰ্থাৎ মিলি থাকে, তাকে কি বুলি কৈছে? মিশ্ৰ ভগ্নাংশ বুলি কৈছে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি ভগ্নাংশ প্ৰকাৰ 3টা প্ৰকাৰ প্ৰথমতে আমি আলোচনা কৰিলো। প্ৰথমতে পালো কি? প্ৰকৃত ভগ্নাংশ, হা, আৰু 2 নম্বৰ পালো অপ্ৰকৃত ভগ্নাংশ, আৰু 3 নম্বৰ মিশ্ৰ ভগ্নাংশ। সিহঁতক আমি উদাহৰণ সহ বুজিবলৈ চেষ্টা কৰিলো। 3 নম্বৰ মিশ্ৰ ভগ্নাংশত আৰু তুমি লিখিব পাৰা, হা, 2/3, হা, 6 4/5 এই ধৰণৰ এটা দুটা বস্তু থাকিব, আৰু লগতে কি আছে? এটা প্ৰকৃত ভগ্নাংশটো লগত মিলি থাকিব, তাকে কি বুলি কয়? মিশ্ৰ ভগ্নাংশ। ইয়াৰ পিছত আমি অধিক ভগ্নাংশ, অধিক ভগ্নাংশ ইয়াৰ পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম, যিহেতু ভিডিঅ'টো দীঘল হৈ গৈ আছে। সেইকাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমাৰ স্কুলবিলাকো এই সময়ত বন্ধ হৈ আছে, তোমালোকে সময় পালে শিক্ষামূলক ভিডিঅ'বিলাক চাবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰাও তোমালোকে বহুতখিনি শিকিব পাৰিবা। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।